তো ফ্ৰেণ্ডছ ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা প্ৰয়োজনীয় এপ্লিকেশ্যন প্লে ষ্টৰত পোৱা যায়। আপোনালোকে দেখিছে চাগে অসমী এপ্লিকেশ্যন এটা আছে। এই এপ্লিকেশ্যনৰ পৰা আচলতে এইটো ডিকশ্যনাৰী হয় এটা। আপুনি ইয়াত ইংলিছৰ পৰা অসমীয়াত শব্দবিলাক জানিব পাৰিব, বা যিবিলাক অসমীয়াত শব্দ আছে ইংৰাজীত ধৰক নাজানে সেইবিলাক শব্দ আপুনি ইংলিছত জানিব পাৰিব। তো এই এপ্লিকেশ্যনটো আপুনি প্লে ষ্টৰত পোৱা যায়। প্লে ষ্টৰৰ পৰা আপুনি মোবাইলত ইনষ্টল কৰি ল'ব লাগিব। তাৰপিছত আপুনি ইয়াক খুব ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব। তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকে প্লে ষ্টৰত গুচি যাব। প্লে ষ্টৰত গৈ আপোনালোকে লিখি দিব, তাত অসমী বুলি লিখি দিব। অসমী লিখি দিব, AXOMI বুলি লিখি দিব। লিখি দিয়াৰ পাছত আপোনালোকে ওপৰতে অপশ্যনটো দেখি পাব, এটা ক'লা ৰঙৰ বক্সৰ দৰে আছে, ভিতৰত অসমী বুলি লিখা আছে। ইয়াৰ পিছত আপোনালোকে এই এপটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত এনেকুৱা অপশ্যন লৈ আহিব, আনইনষ্টল আৰু অপেন। মোৰ ইয়াত তেনেকুৱা আহিছে, আৰু আপোনালোকে যদি কৰা নাই তেনেহ'লে আপোনালোকৰ তাত ইনষ্টল বুলি অপশ্যনটো আহিব। তেন্তে আপোনালোকে ইনষ্টলটোত ক্লিক কৰি দিব। মোৰ ইয়াত যিহেতু আগৰ পৰা আছে, গতিকে কেনেকুৱা আহিছে। তো এইটো আপোনালোকে অসমীটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত এনেকুৱা আহি যাব, ইনষ্টল হৈ পৰিব আপোনালোকৰ মোবাইলত। তাৰপিছত এইটো খোলাৰ পাছত এনেকুৱা অপশ্যন আহিব দুটা, আছামিজ টু ইংলিছ আৰু ইংলিছ টু আছামিজ, এনেকুৱা দুটা অপশ্যন আহিব। তো আপুনি প্ৰথমতে ট্ৰাই কৰি চাব পাৰে আছামিজ টু ইংলিছ। তাত অসমীয়াত শব্দবিলাক লিখিব লাগিব। অসমীয়াত শব্দবিলাক লিখি আপুনি চাব পাৰিব। এই আপোনালোকে চাওক, ইয়াত লিখি দিছে আমাক শব্দবিলাক অসমীয়াতে লিখিব লাগিব। এই বক্সৰ ভিতৰত আপুনি লিখিব লাগিব। ইয়াত ধৰি লওক আমি অসম লিখিলোঁ। অসম লিখাৰ পাছত তলত আমি চাৰ্চ কৰি দিম। চাৰ্চ কৰি দিয়াৰ পাছত ইয়াত তলত আপোনালোকে দেখিব পাৰিছে খুব ধুনীয়াকৈ অসম শব্দটোৰ বিভিন্ন অৰ্থ ওলাই পৰিছে। ইয়াত দেখিব পাৰিছে অসম, আছাম, ইয়াত দেখিছে বহুত আছে, এনেকৈ চাব পাৰিব। ৰিলেটেড ৱৰ্ড বহুত ওলাব। এয়া চাইছে আপোনালোকে, তলত বহুত ওলাইছে। তাৰপিছত এইবাৰ লিখিলোঁ আমি ৰাজ্য বুলি লিখিলোঁ। চাওক, ৰাজ্য বুলি লিখিলোঁ। তাৰপিছত তলত আমি চাৰ্চ কৰি দিম। চাৰ্চ কৰি দিলে ইয়াত দেখিছে ৰাজ্য শব্দটোৰ অৰ্থ ওলাই গৈছে কেইবাটাও। এনেকুৱা আপুনি যিকোনো শব্দ চাৰ্চ কৰি চাব পাৰে, বহুতো ইয়াৰ অৰ্থ ওলাই পৰিব। এইটো বিশেষ কৰি ছাত্ৰ ছাত্ৰীৰ কাৰণে খুব প্ৰয়োজনীয় মোৰ মতে। তাৰপিছত ধৰি লওক ইংলিছত আমি টাইপ কৰি চাম। ইংলিছত টাইপ কৰিবৰ কাৰণে এই বগা বক্সটো দেখিছে, তাত আমি ইংৰাজী ৱৰ্ডটো লিখি দিব লাগিব। লিখি দি আমি চাৰ্চ কৰি দিলে তাৰ অৰ্থটো ওলাই পৰিব। ধৰি লওক আমি লিখিলোঁ BALLON, ধৰি লওক বেলুন লিখিলোঁ। বেলুন শব্দটো চাৰ্চ কৰি দিলে দেখিছে এয়া ওলাই গৈছে, বেলুনটো বেলুনে বুলি কোৱা হয়। গতিকে এইবাৰ আমি বেলেগ এটা শব্দ তেনেকুৱা লিখি চাব পাৰোঁ। ধৰি লওক আমি ফ্লাৱাৰ লিখিলোঁ। ফ্লাৱাৰ লিখি চাৰ্চ কৰি দিয়াৰ পাছত এয়া দেখিছে ফুলৰ এনেকুৱা কেইবাটাও ওলাইছে, অৰ্থ ওলাইছে, দেখিছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকক, তেনেহ'লে লাইক কমেণ্ট কৰিব, আৰু লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই পৰৱৰ্তী ভিডিঅ'বিলাক আপোনালোকৰ ওচৰলৈ সোনকালে মই পঠাব পাৰোঁ।